ভাৰত ৰত্নৰে বিভূষিত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আজি জন্মবাৰ্ষিক। এই জন্মবাৰ্ষিক উপলক্ষে সকলো শিল্পী প্ৰাণ ৰাইজে ডক্টৰ ভূপেন হাজৰিকাক শ্ৰদ্ধা জনোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই লিখা আছে তেখেতৰ গীতটিত, গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, অসম দেশৰ দৰে নাপাওঁ ইমান ৰসাল মাটি। এই গীতটোৱে কথা কয়, কিমান সুন্দৰভাৱে কথা কয় গীতটোৱে, সকলো প্ৰাণ চুই যোৱাকৈ কথা কয় যে অসমত এনেকুৱা শিল্পী আছে, অসমত এনেকুৱা সৌন্দৰ্য আছে ক'তো বিচাৰি নোপোৱা। আৰু শ্বহীদ প্ৰণামো তোমাক, অসমৰ যিসকল শ্বহীদ হৈছে তেওঁলোকক তেওঁ সুৱৰে সংগীতেৰে আৰু গীতেৰে তেওঁ মন প্ৰাণ সকলোৰে জয় কৰি গৈছে। আৰু ডক্টৰ ভূপেন হাজৰিকা মৰিও অমৰ, তেওঁ অমৰ হৈ আছে, অমৰ হৈ থাকিব, কিয়নো তেওঁ সংগীতৰ যি তাৎপৰ্যপূৰ্ণ গীতৰ শব্দ অৰ্থ, গতিকে দ্বিতীয় এজন জন্ম হোৱাটো সম্ভৱ নহয় বুলি ভাবোঁ। আৰু সকলোৱে হয়তো জানে ডক্টৰ ভূপেন হাজৰিকা মৰিও অমৰ, সকলোৱে প্ৰাণে প্ৰাণে।